নমস্কাৰ আটাইকে স্বাগতম জনাইছো আজি কেইজনমান খুব ধুনিয়া মিক্স টছৰ জোৰা দেখাবলৈ লৈছো প্ৰথমতে এজোৰ ৰঙা ফুলৰ মিক্স টছৰ জোৰাৰে আৰম্ভ কৰিছো এই জোৰাটো এইখন আহিব চাদৰখনৰ গোটেই গাত এনেকুৱাকৈ ৰঙা বুটা পাব বডি ভাগত গোটেই এনেকুৱাকৈ ৰঙা বুটা থাকিব আসলৰ ডিজাইনটো এনেকৈ আহিব আৰু লগতে একেটা থাকিব ইয়াৰে সাইড পাৰি খুব ধুনিয়া হয় জোৰাটো ৰেডত থাকিব মুগা বেস কালাৰটো মুগা হ'ব আৰু ৰঙাত কাম কৰা আছে এইখন আহিব মেখেলাখনো সুন্দৰ হয় কাপোৰ কোৱালিটি ভাল আছে এইখন মেখেলা হ'ব আৰু লগতে থাকিব এইটো এটা ব্লাউজ পিস ব্লাউজৰ হাতত এইটো এটা পাৰি থাকিব এই কাপোৰযোৰ আপোনালোকে পছন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব 2850 টকাত নেক্সট এযোৰ ব্ল্যাক ফুলৰ দেখুৱাইছো ব্ল্যাক ফুলৰ বহুতে বিচাৰি আছিল এইযোৰ আহিব ব্ল্যাক ফুলত গোটেই বডি ভাগতে এনেকুৱাকৈ ব্ল্যাকত বুটা পাব আসলৰ ডিজাইনটো এনেকুৱাকৈ আহিব আসলৰ ডিজাইনটো এইটো আহিব লগতে এইটা আহিব ইয়াৰে সাইড পাৰি কেইটা খুব ধুনিয়া হৈছে এইটা সাইড পাৰি হ'ব এখন আহিব ইয়াৰে মেখেলাখনো ধুনিয়া হয় আহল বহল পাব কাপোৰ কোৱালিটি ভাল আছে এখন মেখেলা আহিব মেখেলাখনৰ এনেকুৱাকৈ আঁঠুৰ ওপৰলৈকে কাম পাব আৰু লগতে এইটো আহিব ইয়াৰে ব্লাউজ পিস ব্লাউজৰ হাতত এইটো এটা পাৰি থাকিব এই কাপোৰযোৰ আপোনালোকে 2850 টকাত ল'ব পাৰিব নেক্সট আৰু এযোৰ দেখুৱাইছো চকলেট আৰু ইয়েলো কম্বিনেশন কৰা হৈছে চাদৰখনত ইয়েলো আৰু চকলেট কালাৰৰ এনেকুৱাকৈ বুটা পাব এইখন চাদৰখন আহিব এই জোৰাটো খুব ধুনিয়া হয় এইখন চাদৰ আহিব এইটা আহিব ইয়াৰে সাইড পাৰি কেইটা চকলেটত আছে আৰু ইয়েলোটো মিনা কৰা আছে কেইটা সাইড পাৰি কেইটা আহিব এইখন আহিব মেখেলাখন ডিজাইন খুব ধুনিয়া হয় ইউনিক ডিজাইন হয় এইখন মেখেলা আহিব লগতে থাকিব ব্লাউজ পিস আৰু ব্লাউজৰ হাতত এটা সিম্পল কৈ পাৰি থাকিব এই কাপোৰযোৰ আপোনালোকে পছন্দৰ ভিতৰত পৰিলে 2850 টকাত ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাইছো কফি কালাৰৰ বুটাত কাম কৰা আছে এখন চাদৰখন আহিব গোটেই বডি ভাগতে এনেকুৱাকৈ কফি কালাৰৰ বুটা পাব এইটো আহিব ইয়াৰে আসলৰ ডিজাইনটো এইটা আহিব ইয়াৰে সাইড পাৰি খুব ধুনিয়া হয় এই জোৰাটো আপোনালোকে এই জোৰাটো 2850 টকাত ল'ব পাৰিব মেখেলাখনৰ খুলি দেখুৱাইছো এইখন আহিব মেখেলাখন আৰু লগতে থাকিব ব্লাউজ পিস আৰু ব্লাউজৰ হাতত এইটো এটা পাৰি থাকিব এই কাপোৰযোৰ আপোনালোকে পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব আৰু 2850 টকাত ল'ব পাৰিব নেক্সট এযোৰ দেখুৱাইছো বেগুনি আৰু ইয়েলো এই দুটা কালাৰ কম্বিনেশন কৰা হৈছে খুব ধুনিয়া হয় এইযোৰ আনকমন হয় কালাৰটো এনেকুৱাকৈ বেগুনি আৰু হালধীয়াত গোটেই গাত এনেকুৱাকৈ বুটা পাব এইকিটা